নমস্কাৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। সকলো নিশ্চয় ভালে কুশলে আছে, ময়ো ভালে আছোঁ। চৰ্দি থাকিবই আৰু ঠাণ্ডাৰ দিনত চৰ্দি অলপ হয়। অলপ যত্ন লৈ থকা হৈছে, যত্ন লোৱাও নাই, তেনেকুৱা হৈছে মানে। ৰাতি খালি মাতটো ওলাব খোজা নাই, বহি গৈছে, বুকুত কফ আছে, বহুত কফখিনি ওলাই অহা নাই। সেইটো কাৰণে মাতটো ৰাতি অলপ কষ্ট পালোঁ, ওলাবও নোখোজে। তেনেকুৱা হৈছে। আৰু শুই উঠি দেখিলোঁ বৰমাজনীয়ে, বৰমাৰ সৰু ল'ৰাটো ত্ৰিপুৰাত থাকে, বোৱাৰী সৰু ল'ৰাটো তালৈ পঠাবৰ কাৰণে সান্দহ গুড়ি খুন্দি আছে। ববীক বোলো অলপ ভিডিঅ' কৰা, ববী অলপ ভিডিঅ' কৰিলে আৰু লগতে ময়ো অলপ লাগি দিলোঁ। উৰালত খুন্দি আছে, তাকে অলপ বৰমাই ভাজি আছে। আৰু কেইবাদিনৰ পৰা মোৰ সান্দহ খাবও মন গৈ আছে, লগতে খাবলৈও পালোঁ। সান্দহ জলপান খাওঁ, এতিয়া খাবলৈ লৈছোঁ, চাহকাপ খাই ল'লোঁ। আৰু বৰমাই খুব ভাজি আছে, পুতেকলে বুলি কৰাই ভাজি এবাৰ ভাজে এবাৰ খুন্দে, এবাৰ ভাজে এবাৰ খুন্দে, তেনেকুৱা কৰি আছে। মই অলপ দিছিলোঁ, কিন্তু উৰালটো এটা দিয়া টিপছ আছে, মানে এটা টিপছত দিব লাগে, তেতিয়াহে মানে গুড়া হয়, আৰু নহ'লে উপৰি চাৰিওফালে পৰি যায়। এটা টিপছ আছে, মই দি নোপোৱা যে তেনেকৈ, সেইকাৰণে টিপছটো অকণমান হেৰি হৈ আছে, ভালকৈ জনা নাই। কিবা খুন্দি আছে, কি খুন্দি আছে নাজানো, বৰমা খুন্দিলেহে গম পাম। বৰমা কি খুন্দিছে এইবিলাক? কি খুন্দিছেনো এইবিলাক? চাউলৰ গুড়ি। অঁ, কেৰাহীত গৰম কৰি লৈছে নে? অকলে খুন্দিছে? কি চাউল এইখিনি? কৈ দিয়কচোন কেনেকৈ কৰিব লাগে চাউলটো। প্ৰথমে চাউল উঘাব লাগিব, ধান তাৰপিছত গুড়ি কৰিব লাগিব, ভাঙব লাগিব মিলত, ভাজি কিনে আৰু গুড়ি কৰিব লাগিব, ধুই কিনে ভেজাল আছে অলপমান, তাৰমানে জোৱাইটো যাব। এই সৰু ল'ৰাটোৰ গুড়ি, ল'ৰাটোৰ গুড়ি পঠাম আৰু ছাগলী গুড়ি আছেতো, সৰুটো ত্ৰিপুৰাত আছে। বৰমাই পুতেকলে ৰাতিপুৱাই যা যোগাৰ কৰিছে, অকলে কৰোঁ মই চব। এইটো খোৱা চাউলৰ পৰা বনাই নে? খোৱা চলে, খাব পাৰি, খাব পাৰি, ভাত ৰান্ধি খাব পাৰি। কিছুমানে আওলাটো খাই না বেছি কৰি, আমি আওলাই খাওঁ। গুড়ি কৰাৰ কাৰণে কিনি আনিছোঁ। আমি যিটো চাউল খাওঁ সেইটো চাউলত গুড়ি কৰিব নোৱাৰোঁ। পিঠাগুড়ি হয়, কিন্তু এই গুড়া নহয়। নাৰিকলৰ লাড়ু বনাম, পকা লাড়ু বনাম, বনাই পঠাই দিম বনাম। আজি বনাব নে? আজি নবনাম, আজি আৰু এই খুন্দা হ'লে আৰু জুই যায় আহিব, আহি আৰু ভাত বনাব লাগিল না, সময় নহ'ব। 12 তাৰিখে যাব, মই অলপকৈ যোগাৰ কৰি থাকোঁ। একেলাই না কষ্ট হয়। এই পিঠাগুড়ি খুন্দবা লাগিব, ভাজিব লাগিব, তাৰপিছত আৰু মিঠাই ঘুৰিব লাগিব, আৰু লাড়ু বনাব লাগিব, বহুত ভেজাল। মই এতিয়া বিহুত বনাম বেছি কৰি, তাতে আৰু তাহুঁতো বিহু নাপাব না। কি বুজা? এয়া হৈ গৈছে, হৈ গৈছে, বহুত দিন থাকে। সেই সময়তে আৰচুৰ হৈছিল। সেই আমি পূজা চাবই নাপালোঁ, গুন্দাও ঘৰ বুলি। মইতো এনে পূজা চূজা নাচাওঁ, পূজা চাই ঘৰত আহিলোঁ। এতিয়া গুড়া খুন্দিবনে? গুড়া খুন্দি এই ছোৱালীটোৰ কাৰণে দিছোঁ আৰু কালি, নাতিনীটো জলকে ধৰি আছে, আইতা চো গেলোঁ আৰু এইবাৰ। এয়া এতিয়া গুড়া খুন্দিব, এইটোত খুন্দে, আমাৰ সেইটো ফালে ঢেঁকীত খুন্দে। এইটো দেখাই পোৱা নাছিলোঁ। ঢেঁকীত খুন্দাটো ভাল নে এইটো ভাল বা? একেই চাগে। ভাল, যিজন লাগে আৰু
এতিয়া আৰু অকলে পালোঁ অকলে পাৰে ঢেঁকী তাৰ আগফালে ঢেঁকী দিব লাগিব হেৰি কি বুলি কয় কিন্তু আই ঢেঁকীত হে ঢেঁকীত আই অঁ সোনকালে হয় বস্তুটো ঢেঁকীটো সোনকালে হয় দুইজন না অঁ সোনকালে হয় একেই হয় চাগে এতিয়া আপোনাৰ গুড়া হ'লেইচোন ঢেঁকীত আৰু দুইজনে আমাৰ ঢেঁকী নাই না কি কয় বা এইটো বিৰাট আমি নজন্মাৰে উৰাল গ'লে অঁ আমি আজি বুঢ়ী হ'লোঁ ভালে আছিলে এই পাকাত থোৱাতে হাতখন বিষাই চাগে ন বেছিকৈ খুলিলে বিষাই অলপ খুলিলে নিবিষাই অঁ অভ্যাস না থালিত থালি আৰু অঁ এই ঠাণ্ডা ঠাণ্ডা উঠব লাগে না থালিত থালি অঁ এই বিহুত ফুটাব ঘৰে ঘৰে থালি আছে আজিকালি মেচিন আছে না সেই খুন্দাও অঁ সেই মেচিনতে খুন্দা দিছিল অঁ খাবি দে খাবি দে বহুত দিন খোৱা নাই সান্দহগুড়া সান্দহগুড়া নহয় এইখিনি কিয় নহয় নহয় সান্দহগুড়াটো বেলেগ বুলি কয় নহয় খুৰীহঁতে কিহৰ সান্দহগুড়া বনাই জানা বৰা চাউলৰ হেৰিকে বনাই চেপেটা চেপেটা হৈ থাকে হয় নাই এই দৌৰা চাউলৰ হয় চেপটা চেপটাকে বনাই বৰা চাউলটো হেৰি কৰি পেলাই আমাৰ সেইফালে খুৰী এইটোকে সান্দহগুড়া বুলি কয় এইটোকে আমাৰ তাত বৰা চাউলৰ সান্দহগুড়া বুলি কয় এইটো চাউলকে এনেকে ভাজি পেলাই যে খুন্দে এইটোকে সান্দহগুড়া বুলি কয় বিহুত খুন্দিব অঁ আমাৰ বিহুত খুন্দিব বিহুত চিৰা অঁ বায়ে গা পা ধুই অৱশেষত বায়ু খুন্দাত লাগি গ'ল আমাৰ সেইফালে এনেকুৱা আমাৰ এইফালে মিচিং মানুহবিলাক থাকে যে সিহঁতৰবিলাক ডাঙৰ ডাঙৰ হেৰি কৰে দুজনী তিনিজনীয়ে মাৰে এনেকে এজনী এনেকে উঠাই দিলে ইজনীয়ে মাৰে ইজনীয়ে উঠাই দিলে সিজনীয়ে মাৰে আমিও বুঢ়া ধান খুন্দে ধান আমিও ধান খুন্দো এইটোতে পাৰে কম কম হয় নেকি কম হয় আৰু অঁ ডাঙৰ হ'লে ডাঙৰ ডাঙৰ হয় দুজনী হ'লে ভাল এজনী যদি হেৰি কৰি থাকিলে কেৰাহীত গৰম কৰি থাকিলে খুন্দিয়ে খুন্দে অঁ মেলতে দিয়ে চব মিলতে দিছোঁ আগতে সি আমাৰ সেইফালে মিচিং মানুহবিলাক দেখিছিলোঁ আমাৰ উৰাল নাই বাৰু এই ঠাণ্ডা আহে গোটেই অঁ আমাৰ এতিয়া এঠান ঠাণ্ডাও মেচিনতে নেই বেছি আৰু এইটোত খুন্দিলে লেতেৰা নহয় ন ঢেঁকীত আকৌ বালি চালি বালি কিন্তু ঢেঁকী হেৰিটো চিলচিলা নহয় একেবাৰে ভাল লাগে না অঁ পাতি এটা ঘূৰি লৈ যাওঁ গাখীৰ গৰম কৰি বৰমাৰ ভাজা খুন্দা হোৱাই নাই আমি খাবলৈ আৰম্ভ কৰিলোঁ এইফালে জুইত ভাজি আছে বৰমাই আজি খুৰীয়া খুন্দা সান্দহ চান্দহ খাই নিজেও খুন্দিলোঁ উৰালত খাই ভাত পানী খাই আজৰি হ'লোঁ আৰু বিচনাত পৰিছিলোঁৱে ভিডিঅ'টো নাসামৰাকৈ যেতিয়া প্ৰথমতে ভিডিঅ' দিছিলোঁ তেতিয়া মইতো ভিডিঅ'টো কেনেকৈ নাসামৰোঁ মানে য'তে ত'তে শেষ কৰি দিওঁ শেষ কৰি ভিডিঅ'টো আপলোড দি দিওঁ তাকে কৈ কৈ হাঁহি আছোঁ ববীহঁতৰ পাপৰিয়ে কৈ থাকে বোলে বায়ে যে ভিডিঅ'টো নাসামৰে শেষৰ ফালে একো সামৰণি চামৰণি নাই য'তে ত'তে কাটি দিয়ে তাকে ববীক কৈছোঁ ববী ভিডিঅ'টো অকণমান কৰিলা কি কি কৰিলা তুমিহে জানা মই আজি তেনেকৈ ভিডিঅ' নকৰিলোঁ তাই ভিডিঅ'টো বনালে কি কি বনালা কি কি নবনালা চেক কৰিব আছেই সেইখিনি কৰিম বাৰু এতিয়া সামৰণি মাৰিব গৈছে বা সামৰণিও মাৰিব লাগেনে বুলি কৈছে বাগৰি লৈ আহিছিলোঁ কালি পাই আহিছোঁ ববীৰ এটা মানে ববী দিহিঙীয়া বুলি আছে বেবী দিহিঙীয়া বুলি ববীৰ ইউটিউব চেনেল এটা আছে ইউটিউব চেনেল মানে তাই শ্বৰ্টছ দিয়ে আৰু কোনে কোনে পাৰে চাবচোন চাৰ্চ কৰি চাব চাই পেলাই তাই ফটো এটা দিয়া আছে বাৰু বেবী দিহিঙীয়া বুলি আছে হেৰি ছাবস্ক্ৰাইব কৰি দিবচোন লাহে লাহে দুটা এটা ভিউজ বাঢ়িছে মই তাইক কৈছোঁ কিয় নিদিয়া এনেই যি টি মোবাইলত চাই থকাতকৈ ধুনীয়াকৈ শ্বৰ্টছ এটা বনাই পেলাই দিবাচোন ধুনীয়া ধুনীয়াকৈ ভাল লাগে আৰু তেনেকৈ গালি পাৰি আছিলোঁ এতিয়া অলপ আগতে আৰু কালি কোনোবাই ববীক নেদেখাৰ কাৰণে আজিকালি ববীৰ একেবাৰে হেৰিটো বেলেগ হৈ গৈছে ববীক আমাৰ মিণ্টুহঁতে ববীক আজি ববী নাই দেখোন সেনেকৈ সোধে
মিনটো মোৰ ভাইটি এটা মোৰ হেৰি চাই থাকে তাৰপিছত আৰু সুধি থাকে ববিক নেদেখিলেও সুধে ভাল লাগে মোৰো ভাল লাগে ববিৰ কথা সুধিলে বাৰু তাই অনবৰতে চব কথাতে মোৰ লগতে থাকে যিহেতু নেদেখিলে সুধিবই দিয়কচোন আৰু এতিয়া নাৰিকলো খালোঁ বৰমাহঁতৰ নাৰিকল হেৰি খুৰীজনীয়ে বা কি বুলি ভাবিছে ক'ব নোৱাৰোঁ দেই অথনি সান্দহ খুজি খালোঁ সান্দহ মই কেইদিনমানৰ পৰা খাবলৈ মন গৈ আছে আৰু মই যিটো বিচাৰোঁ মানে ভগৱানৰ কৃপাত পিছলৈ কি হয় মই নাজানো মোক কেইদিনমান আগৰ পৰা সান্দহ খাব মন গৈ আছে সঁচাকৈ খাব পাইছোঁ তাতে যিটো বস্তু খাব মন যায় মই পাওঁ যেনেকৈ হ'লেও ভগৱানে মিলাই দিয়ে বাবাৰ আশীৰ্বাদ বাৰু সেইটো বাবাই মানে মোক নিৰাশ নকৰে মিলি যায় আৰু সেইটো ভগৱানৰ ওপৰতো বিশ্বাস আছে ভগৱানৰ কৃপাত বিপদত পৰা নাই আজিলৈকে আৰু মিলি যায় কেইদিনমান আগত মোৰ সান্দহ খাব মন গৈ আছে সান্দহ খাব পালোঁ আজি আৰু গছৰ নাৰিকল পাৰিছিলে ববি কৈছোঁ খুজি আনা নাৰিকল ববিয়ে খুজিলেগৈ খুৰীয়ে কাটি দুপিচমান দিলে নাৰিকলো খালোঁ খুজি খাইছোঁ তাৰপিছত মুৰ্গী মাংস বনাইছিলে মুৰ্গী মাংসও এবাতি দিলে পুৰা ভাত খালোঁ মুৰ্গী মাংসও খালোঁ মাছো খালোঁ মাছ আমাৰ ঘৰৰ আমি বনাইছিলোঁ আজি মাছৰ আঞ্জাখন বনাইছিলোঁ মাছ ফুলকবি ওলকবি আলু গ্ৰীণ মটৰ গোটেই এসোপামান দি মাছৰ মিক্স চব্জিখন বনাইছিলোঁ এনেকুৱা টেষ্টি হৈছিল নহয় বেলেগ টেষ্টি হৈছিল সঁচাকৈ চববোৰ মিক্স কৰি বনালেও ভাল লাগে খাই তাৰপিছত এতিয়ালৈ বাই সকলোৱে কেয়াৰ ল'ব দেই সকলোৰে বেমাৰ হৈ আছে কিন্তু সকলোৱে যত্ন ল'ব নিজৰ শৰীৰৰ চবৰে আমি থিয়েটাৰত থকা বুলি নহয় চৰ্দি জ্বৰ কাহ চবৰে আহিছে মোৰ বহুত কষ্ট পাইছে আজি বুকুখন বিষাইছে একদম কফ বহি গৈছে কফটো ওলাই নাহে বুকু বিষাই গৈছে ৰাতিপুৱা মানে সাংঘাতিক গাটো বেয়া লাগিছে দুৰ্বল লাগিছে মূৰটো ঘূৰাই গৈছে অথনি গতিকে অকল আমাৰ বুলি নহয় এইটো বোলে আহিছেই চবৰে ভাইৰেল টাইপৰ সকলোৰে হৈ আছে সকলোৱে যত্ন ল'ব দেই মই বাৰু মোক খোৱা গা ধোৱা সকলো পানীয়ে গৰম তথাপিতো পানী হৈছে গতিকে ঘৰত থাকিলেও চবৰে হ'ব পাৰে সকলোৱে যত্ন ল'ব নিজৰ স্বাস্থ্যৰ গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বাই আকৌ এটা বেলেগ ভিডিঅ'ত আপোনালোকক লগ পাম বাই